আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো আৰম্ভ কৰা নহ'ল যিহেতু মই দোকানলৈ আহিব লগা হ'ল। সেইটো কাৰণে ৰাতিপুৱা সোনকালে ঘৰৰ বাহিৰ কাম কৰি মেলি আকৌ গা পা ধুই চিধা মই পাকঘৰত সোমাই গৈছোঁ। পাকঘৰৰ কাম ৰেডি কৰি মেলি দিনটোৰ কাৰণে দোকানলৈ ওলাই আহিব লগা হৈছে। এনেই দোকানলৈ সদায় দেউতা আহে, মই আগত ৰেগুলাৰ দোকানলৈ আহিছিলোঁ, কিন্তু ছোৱালীজনী জন্ম হোৱাৰ পাছৰ পৰা ৰেগুলাৰ মই দোকানলৈ অহা নাই, যিহেতু মোৰ অসুবিধা হয় ছোৱালীজনীক লৈ ৰেগুলাৰ দোকানলৈ আহিবলৈ। সেইটো কাৰণে দেউতাই আহি আছে। আমাৰ ঘৰৰ পৰা দোকানলৈ প্ৰায় 3 কিলোমিটাৰমান হয়। মানুহজনো যিহেতু নিজৰ গাড়ী আছে, লাইনত তেওঁ গাড়ী চলায়, আৰু মই দোকানলৈ আহিব লগা হয়। মানে দেউতা নাথাকিলে মানে দুইজন যিহেতু ওলাই লগতে ছোৱালীজনীকো ৰেডি কৰিব লগা হয়, সেইটো কাৰণে অলপ খৰখেদা হয় ৰাতিপুৱা টাইমত। সেইটো কাৰণে ভিডিঅ'টো কৰিবলৈ অলপ অসুবিধা হ'ল। আজি পিছে মানুহজন লাইনত যোৱা নাই, তেওঁৰ গাড়ীৰ কিবা প্ৰব্লেম হৈ আছে, সেইটো কাৰণে মেকানিক মাতি আনি ঘৰতে গাড়ী ঠিক কৰি আছে। মোক আজি দোকানত থৈ মেলি তেওঁ আকৌ ঘৰলৈ গ'লগৈ, গাড়ীৰ কামত লাগি আছে। দেউতা মানে মানুহজনৰ বাইদেউ আহিছিল ফুৰিবৰ কাৰণে, তো বাইদেউক থ'বৰ কাৰণে দেউতা গৈছিলে। আজি আহি আছে দেউতা। দেউতা কালিৰ পৰা সম্ভৱ দোকানলৈ আহিব। দেউতা আহি থাকিলে মোৰ ইমান দিগদাৰ নহয়। দিনটোলৈ কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আপোনালোকক এটা বস্তু দেখাম বুলি মই ভাবিছোঁ। মোৰ আগতে চিলোৱা ব্লাউজৰ কেইটামান ডিজাইন আছে, এই ডিজাইনকেইটা আপোনালোকক দেখুৱাম, কেনেকুৱা পালে জনাব। লগতে মই বিহুৰ পাছদিনা এটা মোৰ কেকৰ অৰ্ডাৰ আছিলে। কেকৰ অৰ্ডাৰটো মই ফটোটো মাৰি থোৱা আছে, আপোনালোকক দেখুৱাম। আৰু কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই যাম। কেনেকুৱা পালে আপোনালোকে চাই জনাব। চাহ খাব বনাইছিলোঁ ৰাতিপুৱা, তেল পিঠা, তাৰে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। পাকঘৰত ৰাতি ভাত বনাই থকা টাইমত বাহিৰত দেউতাকে গান বজাই দিছে। দাদা নবৌ ছোৱালীজনী আৰু আমাৰ গোটেই দুইজনী বিহু মঞ্চাত ব্যস্ত। তাকে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ আগত দেখাইছোঁ। কেনেকুৱা পালে জনাবচোন। যেতিয়া ভিডিঅ' কৰিব তেতিয়া সিহঁতৰ মানে কিবা এটা নাটক আৰম্ভ হৈ যায়, আৰু যেতিয়া ভিডিঅ' নকৰোঁ তেতিয়াহ'লে ধুনীয়াকৈ নাচি থাকে। বেলেগ মুড ধৰিছে, কঁকালত ধৰি অৰ্ডাৰ। আপোনালোকক এটা বস্তু দেখাওঁ বুলি মই ভাবিছোঁ। সেইদিনাখন দোকানৰ পৰা অহাৰ পাছত মোৰ ভিডিঅ' কৰা নহ'ল। এইটো দেখিছেনে? ৱাও, স্কিন চায়েন্সৰ হয়, অনিয়ন শ্বেম্পু। এই শ্বেম্পুটো প্ৰায় মই 5 বছৰ মানে হ'ল ব্যৱহাৰ কৰি থকা, আৰু মই শ্বেম্পুটো ব্যৱহাৰ কৰি খুবেই উপকৃত হৈছোঁ। ইয়াৰ লগতে মই এই তেলটো ব্যৱহাৰ কৰি থাকোঁ। এই তেলটো ব্যৱহাৰ কৰি মই যথেষ্ট উপকৃত হৈছোঁ। পিছে মই অকল এই তেলটোৱে ব্যৱহাৰ কৰি নাথাকোঁ, ইয়াৰ উপৰিও কেতিয়াবা নাৰিকল তেল, নহ'লে আজিকালি যিহেতু ইউটিউবতে
প্ৰায়বিলাক বস্তু পোৱা যায়। ইউটিউবত চাই কেতিয়াবা মই নিজে ঘৰত বনাওঁ তেল, তেতিয়া সেই তেলো লগাওঁ। কেতিয়াবা ছোৱালীজনীক সেই ঘৰত বনোৱা তেলটো মই লগাই দিওঁ। আৰু ইয়াৰ লগতে মই আৰু এটা বস্তু অৰ্ডাৰ দিছিলোঁ, এইটো পাৰ্পলৰ হয়, ভিটামিন চি চামাৰ চৰ্বত মইশ্চাৰাইজাৰ হয়। এই ক্ৰীমটো ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ আৰু ক্ৰীমটোৰ মানে গোন্ধটো ইমান ভাল লাগে আৰু পেকেজিঙো বহুত ধুনীয়া হয়। চাওকচোন, গোন্ধটো বহুত ধুনীয়া, বাহিৰতে ইমান ধুনীয়া স্মেল দি আছে আৰু ভিতৰতো ক'বই নালাগে খুলিলে। আৰু ইয়াৰ লগত মই দিছিলোঁ HD স্পটলেছ লিকুইড কনচিলাৰ হয়, এইটো NYB। এই বস্তুৰ অৱশ্যে মই এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, কিন্তু কেতিয়াবা কিবা বিয়া বা এনেকুৱা কিবা অকেজন ওলালে দৰকাৰ হয় বুলি অৰ্ডাৰ দি থৈছোঁ। আৰু লগতে দি থৈছোঁ NYB, এইটো ছেটিং স্প্ৰে হয়। এই বস্তুকেইটা মই ব্যৱহাৰ কৰা নাই। আৰু লগত দিছিলোঁ এডাল মই পাৰ্পলৰ কাজল, কিন্তু এই কাজলৰ অৰ্ডাৰ দিওঁতে হয়তো মোৰ মিষ্টেক হ'ল। মই দিছিলোঁ মানে ভাবিছিলোঁ মনতে ব্লেক দিম বুলি, কিন্তু চইচ কৰোঁতে মোৰ তাত গ্ৰে আহি গ'ল। সেইটো কাৰণে ইয়াত গ্ৰে হয়তো, হ'লেও একো নাই, ঠিকেই পাইছোঁ মই। মোৰ আৰু এটা কথা হ'ল, পাৰ্পলত মই 199 দি মই 1 বছৰৰ কাৰণে এলিট মেম্বাৰশ্বিপ বুকিং কৰি লওঁ। তেতিয়া তাত কি হয়, কিছুমান বস্তু মই যিটো প্ৰাইচ থাকে সেই প্ৰাইচতকৈ কম প্ৰাইচত পাওঁ, আৰু লগতে কেতিয়াবা কিছুমান অফাৰ পাওঁ। মানে এতিয়া যেনেকৈ এই বস্তুকেইটা অৰ্ডাৰ দিওঁতে ইয়াৰ লগত পাইছোঁ মই, এইটো NYB হয়। এইবিলাক মেকআপ ৰিমুভিং কৰা ৱাটাৰ দিছে, মিচেলাৰ ৱাটাৰ NYB হয়। আৰু ইয়াৰ লগত আহিছিলে এটা মিনি গুড ৱাইফছৰ হয়, উত্তমৰ এটা D10 গ্ল' ডে ক্ৰীম SPF 30 হয়। এই ক্ৰীমটো ব্যৱহাৰ কৰি মই ভালে পাইছোঁ। আৰু এটা আহিছিল, এটা লিপষ্টিক SQ হয়। এই লিপষ্টিকৰ কালাৰটো ভাল লাগিছে, কিন্তু মই মেট লিপষ্টিক ইমান ব্যৱহাৰ নকৰোঁ, মই ভাল নাপাওঁ ইমান ব্যৱহাৰ কৰি। মানে মই ইটো লিপষ্টিক ঘঁহিয়ে ভাল পাওঁ, এইটো ইমান বেছি মই ভাল নাপাওঁ। মানে উটবিলাকৰ লিপষ্টিকবিলাক ফাটি ফাটি যোৱা নিচিনা হয় আৰু উটটো টানি ধৰা নিচিনা লাগে। সেইটো কাৰণে মই ইমান বেছি লিপষ্টিকটো ব্যৱহাৰ কৰি ভাল নাপাওঁ। আপোনালোকক দেখালোঁ কি অৰ্ডাৰ দিছিলোঁ, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। যদি আপোনাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।